4 মানৰ আগতে ফ্লিপকাৰ্টত অৰ্ডাৰ এটা দিছিলোঁ আৰু আজি অফিচত বহি থাকোঁতে ফোনটো আহিল লৰালৰিকৈ ময়ো আহিলোঁ বস্তুটো ল'বলৈ বুলি আৰু আহি পাই এই দাদাজনক লগ পালোঁ দাদাজনৰ লগত লেনদেনখিনি কৰি আৰু তেওঁ মোক ধুনীয়াকৈ চাই মেলি বস্তুটো দিলে আৰু বলক এতিয়া আনবক্সিং কৰি যেহেতু ভিডিঅ'বিলাকত মোৰ ভইচটো ইমান ক্লিয়াৰকৈ নাহে সেইবাবে মই এটা মাইক অৰ্ডাৰ কৰিছিলোঁ এই ভিডিঅ'টোত দিয়া ভইচ অভাৰটো কিন্তু মাইকটোৰে হয় আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু এইফালে মই খোলাত লাগিলোঁ আৰু এইফালে এটা আছে টেমা আৰু টেমাটোৰ ভিতৰতে সকলো বস্তুখিনি আছে আৰু এই ডাঙৰ কিতাপখন কিন্তু মোৰ পঢ়াৰ ধৈৰ্য নাই দেই আৰু এই টেমাটো খোলাত লাগিলোঁ এইফালে এটা আছে ৰিচিভাৰ আৰু দুটা মাইক আছে এইটো এনেকৈ ধুনীয়াকৈ এনেকৈ লগাই লৈ আপোনালোকে ভইচ অভাৰটো দিব পাৰিব আৰু এইফালে আৰু এটা আছে মাইক আৰু এইখন থেংক ইউ কাৰ্ড দিছে আৰু এইফালে আছে চাৰ্জাৰ কেবুলডাল দিছে আৰু লগতে এইটো আইফোনত